তো আমি বিলগাঁও ষ্টেচনলৈ ওলাই আহিছোঁ ট্ৰেইনত যামগৈ কমাৰবন্ধা তামোল পাণ কিবা কিবি মায়ে দি পঠিয়াইছে মানে ধুনীয়া লাগিছে মুখখন কিমান যে কওঁ কিমান যে মই বেয়া নাপাওঁ নহয় guys, welcome back to my YouTube channel. আজি আমি কমাৰবন্ধালৈ গৈ আছোঁ মানে আজি আমাৰ পোৱালিৰ কাইলৈ বাৰ্থডে খাবৰ কাৰণে আজিয়ে গৈ আছোঁ হ'লে আমাৰ পাপৰি বাইদেউ এজনী বেগ চেগ লৈ মোনা চোনা তামোল পাণ ইত্যাদি কিবা কিবি লৈ লৈছোঁ আমি মানে ঘৰৰ পৰা খোজকাঢ়ি বিলগাঁও ষ্টেচনলৈ আহি আছোঁ আৰু ষ্টেচন মানে পামগৈ লাইনে গৈ আছোঁ তাৰপিছত ট্ৰেইনত কি কমাৰবন্ধাত নামিমগৈ তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এজনী পাপৰি তাৰপিছত এইটো আমাৰ হেৰি দাড়িঅলা গৰীয়া পোৱালি দাড়িঅলা দাড়ি চাৰি নকটাকৈ আজি গুচি আহিলে এইফালে চেহেৰা দেখাই দে দাড়ি তামোল পাণ কিবা কিবি মায়ে দি পঠিয়াইছে মানে সিহঁতৰ ঘৰত তামোল নাই সেইবাবে তামোল লৈ লৈছোঁ এইফালে মোনা এইফালে কাপোৰ কানি বেগত আৰু এইফালে লাইনত পূৰা কাম কৰি আছে পইণ্টৰ উইক পালোহি এতিয়া তাৰপিছত গৈ পামগৈ ষ্টেচন আমি আহি মানে বৰ্তমান পাই গ'লোহি ষ্টেচন আৰু লাহেকৈ অকণমান দেৰি পিছতে মানে ট্ৰেইন আহিব এইফালে ষ্টেচন ওলাই আহিলোঁ মানে 10টাতে এতিয়া 11:53 হ'ল আনদিনা 11টাৰ পাছত বেলগাঁও সোমাইহে আজি কি হৈছে ট্ৰেইনখন মানে বহুত দেৰি কৰিছে মানে ৰৈ ভাগৰ লাগি গৈছে কেতিয়াকৈ সোমাবহি চাগে 12টামান বাজিব আৰু আজি খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটোপনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ বৰ্তমান সিহঁতৰ ঘৰ আহি পাই গ'লোহি মানে চাহ তাহ খাই আজৰি হৈ মানে আকৌ টাউনলৈ ওলাই যাম বুলি ভাবিছিলোঁ মানে ট্ৰেইনত ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু মানে ষ্টেচনৰ পৰা নামি আহোঁতে বহুত ভাগৰ লাগিছিলে আৰু মোবাইলটোতো বেছি মানে চাৰ্জ নাইকিয়া হৈ গৈছিলে সেইবাবে ভিডিঅ' নকৰিলোঁ তাতে মানে কেমেৰাটো অন কৰি লৈছোঁ এতিয়া মানে টাউন গৈ আছোঁ পোৱালিলৈ কিবা এটা লৈ আহোঁ মানে যিটো ভাবিছিলোঁ সেইটো নহ'ল মানে ৰিপৰ্টছন এডাল দিম বুলি ভাবিছিলোঁ মানে সেইটো নহ'ল লাহেকৈ এইটো দিব লাগিব এতিয়া গৈ চাওঁ কি পাওঁ ভাল কিবা এটা মানে আনি দিব সেই থাকোঁতে মানে খুব ভাগৰ লাগিল সেইবাবে দাড়ি চুলি মানে কটা নহ'ল তো এতিয়া কাটিবগৈ লাগিব এয়া চাওক কিমান দীঘল হৈ আছে এইবিলাক কাটিবগৈ লাগিব কাইলৈ যদি এই বাৰ্থডেত মানুহবিলাকে নিচাকৰ দাড়ি গোচা দেখিলে পলাব যেন পাওঁ সেইবাবে এতিয়া কটোৱাই আনোগৈ মানে টাউন পাওঁ হ'লেওহি তো এইফালে কমাৰ মানে
যোৰহাট দেৰগাঁও যায় এইফালে কমাৰবন্ধা আলি এইফালে মানে ৰুটটো চাগে হয়তো যোনবিলাক আহিছে দেখিছে চিনি পাব এইবিলাক শিলগুটি দমাই থৈছে মানে ৰাস্তাটো আহি আছে মানে বহুত ডাঙৰ হ'ব বুলি কৈছে ভাল ৰাস্তাত আহিবলৈ মানে এতিয়া চুলি কাটিবলৈ সোমাই গ'ল এইফালে চেলুনত চুলি কাটি ফাইনেলি হৈ গ'ল আগৰ মানে মানুহটো যিটো ডুপ্লিকেট আছিলে এতিয়া চলো অৰিজিনেল হা এতিয়া পোৱালিৰ বাবে কিবা ল'বলৈ এইফালে 99 to 299 সোমাই আহিলোঁ ষ্ট'ৰ এইফালে সোমাই যাম কি পাওঁ পোৱালিৰ বাবে পকৰি খাই লওঁ মানে টাউনলৈ ওলাই গৈ আহোঁতে মানে এতিয়া সন্ধিয়াই হ'ল পকৰি খালোঁ ঘুগুনি খালোঁ আৰু কি খালোঁ এয়া ঘৰলৈ লৈ আহিছোঁ পোৱালিৰ বাবে এইটো বাৰ্থডে প্ৰেজেণ্ট এইফালে পকৰি লৈ আহিছোঁ ভণ্টিলে এইফালে চিপছ এতিয়া আহি বৰ্তমান নামঘৰ পালোহি নামঘৰৰ কাষৰ ৰাস্তাটো এইফালে মানে সোমাই যাওঁ এইফালে LP স্কুল নামচেনীয়া কমাৰবন্ধা নামচেনীয়া বৰ নামঘৰ কমাৰবন্ধা চাৰিআলি দিয়ে সোমাই আহিব লাগিব দেখিছোঁ নাই বাৰু এতিয়া চুলি কাটিলে চুলি দেখিছা কাটিলে কিমান ধুনীয়া লাগিছে মুখখন কিমান যে কিমান যে ইমানে চিপচ মানে পইচা পাতি মানে খৰচ কৰিব লাগে বুলি মানে চুলি কাটিবলৈ মন পায় দেখিছোঁ নহয় ইমান চিপচ মানুহ মানে ঘটি এতিয়া চাই থাকিব নাই মোক সিজনীয়ে চাব মই বেয়া নাপাওঁ নহয় ধুন চোলা কোনে পিন্ধিব এইটো এযোৰ কোনে বাপেকে আনি দিলে এইটো পকৰি ওলালে গ'ল এইটো পকৰি চোৱা এইটো নিদিওঁ এযোৰ পোৱালিৰ কাৰণে আনিলোঁ পোৱালি দেখা ধুন নাই কাইলৈ তুমি কেকটো কাটোতে পিন্ধিবা দেই কেক কাটোতে পিন্ধিবা দেই অ' মাম এই পিছ এইটো নিচা চোৱা এইটো চিপছ এইটো কোনে খাব আয়ো মাম কৈ দিয়া মাম খাম কৈ দিয়া